ইয়াত বহি কি কৰি আছো? বহি আছো, নহলে কি কৰিম? মায়ে তোক কি কৰিব কৈছিল তই পাহৰিলি নেকি? কি কৈছিলে পাহৰিলো? বাচন ধুব কৈছিলে। মই মোৰ কাম চব শেষ কৰিলোৱে। তোৰ কামখিনি কৰি লগে যা। কৰি লওঁ তেনে। বা আহালৈকে মই ফোন এটাই কৰি লওঁ। ৰাহুল, ফোনটো উঠোৱা। আজি মোৰ কল কিয় ৰিচিভ কৰা নাই? আহিলি ইজনী। কি কৰি আছিলি তই? এনেই বহি আছিলো, নহলে কি কৰিম? বা বাহিৰলৈ গৈ মই আকৌ ৰাহুলক ফোন কৰোঁ। কি হ'ল মানে আজি ইয়াৰ? ইমান ফোন কৰিছো হ'লেও ৰিচিভ নকৰে। আগতে এবাৰ কৰিলে ৰিচিভ কৰে। কি কৰিলো মই আজি ৰিচিভ নকৰোঁ? তই কাক কল লগাই আছ? তোৰ বাকী হৈছে মানে? মালৈ লগাইছিলো, ক'ত পালেহি সুধিবলে। মিছা কথা নকবি। আৰু তই যে কলি মোৰ পাখি গজিছে বুলি, তই ক'ত দেখিছ? চাই আছো নহয় তোক। বেছি উৰিলে মই মাক কৈ দিম। কি কবি তই? মইতো একো কৰাই নাই। নাই কৰা তই একো। জানো নহয় তোক। নকবি একো। কম তই যদি বেছি উৰ। হাতৰ এটা সুধো, তই যদি শুদ্ধ উত্তৰ দিব তেনে নকওঁ। হ'ব বাৰু, সোধচোন। ৰঙাকৈ বামুণটি খোজকাঢ়ে ঘৰ, পিছফালে দেখি আহিছো বাঁহ তলত ঘৰ। কি হয় ক? ৰঙাকৈ? কি হ'ব পাৰে? তই জানিবি কি হ'ব ক? কি হ'ব পাৰে বা? কচোন অলপ। বান্দৰ নেকি? নহয়, ভালকে ক। নহ'লে মাক কৈ দিম। তেনে ৰঙাকৈ কি হ'ব পাৰে বাৰু? নেজানো, তই কৈ দে। সঁচাকে নকলে কি হ'ব তই জানই। তই কৈ দে, মই নেজানো। আমৰলি পৰুৱা, সেইটোও নেজানে এজনীয়ে। ভালেই হ'ল পিছে মই মাক কৈ দিম। নকবি না। মইতো কম। আৰু এটা সুধো, সেইটো কবি। বিস্কুট কিহে কিহে হয়? বিস্কুট জানো এইটো মই জানো যদি ক সোনকালে। 1 কোট 2 কোট 3 কোট 4 কোট 5 কোট 6 কোট 7 কোট 8 কোট 9 কোট 10 কোট 11 কোট 12 কোট 13 কোট 14 কোট 15 কোট 16 কোট 17 কোট 18 কোট 19 কোট 20 কোট। পাৰিলো মই। এইবাৰ পাৰিলি। এইবাৰ মই তোক এটা সুধো। হ'ব সুধ। যিয়ে দিয়ে তাকে খায়, পানী দিলে মৰি যায়। কি হয় ক? যিয়ে দিয়ে তাকে খায়, পানী দিলে আকৌ মৰি যায়। কি হ'ব পাৰে বাৰু? তই কিবা এটা ক্লু দে। সাধাৰণতে এইটো পাকঘৰত ব্যৱহাৰ হয়, কিন্তু তাত পানী নিদিয়ে। পাকঘৰত? ভালকে কচোন। জুই নেকি? হয়, পাৰিলি। মই এটা সুধো। কাৰাক কুৰুক কৰে, হেণ্ডছেক কৰিলে বমি কৰে। কি হ'ব আনচাৰ ক? কাৰাক কুৰুক হেণ্ডছেক কৰিলে বমি কৰে। কি বস্তু এইটো? ধৰিব পৰা নাই একো। ভাবি ক। হেণ্ডছেক কোনে কৰিব? কোনে কৰিব? মানুহে কৰিব। কাৰাক কুৰুকে কোনে কৰে বা? আমি জীয়াই থাকিবলৈ চবতকৈ কি প্ৰয়োজন কচোন? জীয়াই থাকিবলৈ চবতকৈ পানী লাগে। পানী ক'ৰ পৰা ওলায়? দমকল? হয়, পাৰিলি। নেক্সট মই তোক সুধো। সুধ। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। কি হ'ব ক? দেশ আছে মানুহ নাই। কি হ'ব পাৰে বাৰু? নদীও আছে কিন্তু পানী নাই ন? নদী বোলে আছে, পানী বোলে নাই। ক ভাবি। বৰফৰ দেশবোৰ নেকি? না, নহয়। তেনে কি? কিবা ক্লু এটা দে। আমি যে পঢ়িছিলো জিঅ'গ্ৰাফীত। জিঅ'গ্ৰাফীত? কি আছিলে বাৰু? জিঅ'গ্ৰাফীতে থাকে ন? তাতে আছে। ভাবিলে কয়। মেইনটো কৈ দিলোৱে। জিঅ'গ্ৰাফীত ছবি আকো যে, মেপ নেকি? হয়, পাৰিলি। আজিলৈ আৰু নেখেলো আৰু দে। কালি ছবি নকওঁ।